1897 চন মৰিগাঁও জিলাৰ বৰঙাবাৰীৰ কৃষক বডুৰাম বৰা আৰু ৰূপহী বৰাৰ সুযোগ্য সন্তান অসমৰ ৰাজনীতিৰ দক্ষ ৰাজনীতিজ্ঞ মতিৰাম বৰাদেৱৰ জন্ম। নগাঁও আৰু মৰিগাঁও জিলাক বাখৰুৱা কৰা সেইজনা লোকপ্ৰাণক সুঁৱৰি সমস্বৰে গাঁও আহক। সহানুভূতিশীল লোকপ্ৰাণ মতিৰাম বৰা বিষ্ণুৰাম মেধিদেৱৰ চৰকাৰৰ ৰাজহ আৰু বিত্ত বিভাগৰ মন্ত্ৰী হোৱাৰ উপৰিও জাতীয় চেতনাৰে উদ্বুদ্ধ অসমৰ এক স্বপ্নদ্ৰষ্টা। স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি কাৰাবাস খাটিও ভাগৰি নপৰা বৰাদেৱৰ অৱদান অসমে কেতিয়াও পাহৰিব নোৱাৰে। দুজনা মহাপুৰুষৰ আদৰ্শেৰে অনুপ্ৰাণিত অক্লান্ত কৰ্মযোগীজনৰ জন্মই মৰিগাঁওক ধন্য কৰিলে। জাগ্ৰত বিৰাম জাতীয় চেতনা ৰাস্তা ঘাট শিক্ষা আৰু বাছ সেৱা ৰাস্তা ঘাট